নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই কুইলন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দা কুইলন ব্লগছ। তো আজি আমি মাংনলৈ যাম। তো আমাৰ লগত যাব সমীৰণ, অৰিন্দম। তো সমীৰণৰ ইউটিউব চেনেল আছে সমীৰণ ব্লগ বুলি। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এইফালে বাস্তৱ, তো বাস্তৱো আছে। তো বলক ভিডিঅ'টো। তো আমি এতিয়া আহি আছোঁ। তো একেবাৰে আগত ওলাই গ'ল। তো বাস্তৱৰ পৰা ভিডিঅ' বনাই গৈ আছে। ইউটিউবত ভিডিঅ' নিদিয়াতো আজি বনাবলৈ লৈছোঁ। আগতে বনাইছিলোঁ কিন্তু আকৌ ভিডিঅ'বিলাক বেয়া হোৱাৰ কাৰণে নবনালোঁ। তো এইটো বেয়া হওক বা ভালেই হওক দিমেই। তো যদি ভিডিঅ'টো অকণমান হ'লেও ভাল পায় ন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড আৰু ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট এটা কৰিব। কমেণ্টটো এনেকৈ হয় হ'লে হ'ল কিবা এটা। তো এতিয়া আমি অৰিন্দমলৈ অলপ লৈ দিছিলোঁ। এই অৰিন্দম আহি গ'ল। তো আমি এতিয়া শ্বৰ্ট কাটিং দি আহিলোঁ। শ্বৰ্ট কাটিঙে আহি পিনি বেয়াহে হ'ল, গোটেই ঠেকৰ শ্ৰেণীৰ ৰাস্তাটো। কেনেকুৱা লাগিছে আহি পিনি? একদম ভাল, একদম ভাল, একদম টিকটুকীয়া ৰাস্তা হ'ল। ৰাস্তা গতিছ হ'ব নাযাওঁ দাদা। তো এতিয়া আমাৰ লগত আগতে ল'ৰা এটা আহিলে, এইটো ৰাজদীপ। নহয় তোমাৰ কথা ক'লোঁ মই। তাৰপিছত ৰাস্তা কি হয় ভাই? তো আহি এতিয়া আমি পকা ৰাস্তা পাইছোঁহি। পকা ৰাস্তা নহয় বাৰু, ইটা ৰাস্তা। তো পক গৰম হৈ গৈছে। কেনেকুৱা পানী চানী খাই পঠি আছে নেকি ৰাস্তা? একদম ভাল। আমাৰ অকল খুৱাই থকা দেখিব। মোৰ বহুত পেলাইছে। মোকো দে দুটা বেল দেখা কি চিপ দে আকৌ। ই অকলে খাবলৈ আহিছে দেখিছ নাই? তো পানী আৰু চিপ খাই দিওঁ। তো এতিয়া অলপ বাকী আছে পাবলৈ। তো সকলো অকণমান জীয়াই লৈছে একদম। তো এইবিলাকে চিপ খোৱাৰ কথা পাতি আছে। দে মই ভিডিঅ' কৰি দিম নিদিওঁ যা, কি কবি তই? চালে ঠেংগা। তো ফাইনেলি আমি পাই গ'লোঁ সেই মাংনা দলত। এয়া তো বাস্তৱহে এতিয়া চাকি তাকি আনিবলৈ গৈছে। তো আমি এইখিনিতে ৰখি দিছোঁ এতিয়া। চক কি ধুনীয়া পৰিৱেশ। তো চাকি জ্বলাবলৈ আহি আছোঁ ভিতৰত সোমাবলৈ। অকলে আহি গ'ল নেকি? হ'ব দে আহ মেদি আকৌ আহি স্বপ্ন কি পুৰা ঠাণ্ডা ন ভিতৰটো? ভয় লাগিছে ন কিবা এটা? কি মজা লাগিছে, বহুত ঠাণ্ডা লাগিছে। মানে এই মন্দিৰটো ন মানে ইটা চিটা দি বনোৱা নাই, আগৰ দিনত ডিম চিম মানে এইবিলাক বৰালি মাছ তাৰপৰা মাছি মাছ সেইবিলাক আদি হেৰি কৰি পিনি বনাইছে। তো অৰিন্দমে চাইকেল চাকি জ্বলাই আছে। অৰিন্দমে আমাৰ চলা
তো প্ৰাৰ্থনা চাৰ্থনা কৰি হৈ গ'ল আমাৰ বহুত এইটো মানে এচিডল আহিছে ৰুমটোত। তো এই মন্দিৰটো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ 1705 খ্ৰীষ্টত নিৰ্মাণ কৰা হৈছিল বুলি মানুহে কয়। তো এই মন্দিৰটোৰ পিছফালে ন এইটো চাওক এটা সুৰংগ টাইপৰ আছে। এইটো চাওক দেখিছেনে গাত তলৰ পৰা এইটো কৰিছিল মানে সেইটোৱে পলোৱা হেৰি নহয়। মই আগতে শুনে এইটো নেদেখিলোঁ যে এবাৰ এইটো পোখা আছিলে চফা কৰিলে এইবিলাক গোটেই কাম লাগি আছে। পাগল যাম পাগল যাম পাগল যাম ইয়াৰ পৰা একদম কাঁহীখন দি থোৱাগৈ নি আগতীয়াকৈ ইয়াৰ পৰা আকৌ হেৰি পালেগৈ আকৌ ৰঙলী পুখুৰী কাঁহীখন কি কৰিলি কোনফালে খান্দিছে ইয়াৰ পৰা ৰঙলী পুখুৰী পায়গৈ ইয়াৰ পৰা কোনফালে খান্দিছে তলদি নোৱাৰি চাব বহুত তললৈ বহুত তললৈ এইটো যদি সোমাই যাওঁ নহয় কেনেবাকৈ ওলাব নোৱাৰোঁ জিন্দগীত ওলাব নোৱাৰোঁ। এইটো কি লিখি থৈছে ওপৰটোত মাঘনোৱা বুলি লিখি থৈছে। তো এই লাইনটোত কি লিখি থৈছে একো বানানেই কৰিব নোৱাৰিলোঁ আমি হয়নে ইংৰাজীত বহুত চোকা নহয়। অলপ ডাঙৰ হ'লে হ'ব অলপ মানে গছ মানে কেনেকুৱা হ'ব দেই এতিয়া আমি পাৰ্কলৈ গৈ আছোঁ। এয়া চাওক পাৰ্কখন খামগৈ মই সেইখিনি উঠাই তিনিটা বস্তু আৰু এটা ঘূৰা বস্তু এটা আছে সেইটো খালি ভিডিঅ'টো বেছি অকণমান দীঘল হ'ব। আমি হেৰামি কেইটামান ভাঙি বেছি দীঘল নহ'লেও আমি কেইটা নাম নাজানো হেৰামিকেইটা আমি ভাঙি পেলালে আৰু তাত বল বৰা দিছিলে খালি বলেই দিয়া নাই এতিয়ালৈকে বল দিয়া নাই। এতিয়া জোন নাই কিন্তু তাত শ্বৰ্ট নাই কিন্তু দেই ইলেক্ট্ৰিক কিবা এটা হয়। তুমি কেনেকৈ গম পালা এই বাস্তৱ গম পাই আহিছা চুলি একদম চাৰ্ট নাই নামাৰিলে তোমাক চৰ দিয়া যদি নামাৰে নহয় ইয়াক আমি 100 দিম হা ইয়াক 100 দিম যদি মায়ে ই ধৰ থাকিব লাগিব তই মোক 5 টকা খুৱাব লাগিব যদি মায়ে উলিয়াই দিব হ'ব পইচাটো মই এইটো হ'ল কিমান ডাঙৰ গড় দেখিছে খালি নেজডাল ছিগি থাকিলে এইটো সৰু গড় হাতীয়ে গড়ৰ পিঠিত উঠিলে কি হয় গম নাপাওঁ নেকি এইটো পুৰা ডাঙৰ গড়। তো খেলি হৈ গ'ল। তো এতিয়া আমি ঘৰলৈ যাওঁগৈ তো কিবা এটা খাই পিনি ঘৰলৈ যাওঁ। তো ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই।